শিৱৰাত্ৰিৰ দিনাই দেবেননাথে সংগঠিত কৰিলে ভয়ংকৰ কাণ্ড। ৰেপ কৰিছে, বলৎকাৰ কৰিছে, ভিতৰত লাংটা কৰি মানে গোটেই কাপোৰ কানি খোলা উলংগ হৈ আছে। নমস্কাৰ, এই মুহূৰ্তত দিব বিচাৰিছো এটা ব্ৰেকিং নিউজ। শিৱৰাত্ৰিৰ দিনাই দেবেননাথে সংগঠিত কৰিলে ভয়ংকৰ কাণ্ড আৰু এইবাৰ মানৱ সমাজক লজ্জানত কৰিলে কাকীৰ দেবেননাথে। যিটো ঘটনা শুনিলে আপুনিও মূৰে কপালে হাত দিব। আৰু ঘৰৰ কাষৰে এগৰাকী 10 বছৰীয়া কিশোৰীক অপকৰ্ম কৰি হত্যাৰ চেষ্টা কৰাৰ অভিযোগ দেবেননাথৰ বিৰুদ্ধে। ইফালে কিশোৰীগৰাকীক সংকটজনক অৱস্থাত উদ্ধাৰ কৰে স্থানীয় লোকে। ইতিমধ্যে কাকী আৰক্ষীয়ে আটক কৰিছে দেবেননাথক আৰু আৰম্ভ কৰিছে ঘটনাৰ তদন্ত। জনাই গৈছে এই মুহূৰ্তৰ অত্যন্ত এটা গুৰুত্বপূৰ্ণ খবৰ। শিৱৰাত্ৰিৰ দিনাই দেবেননাথে সংগঠিত কৰিলে ভয়ংকৰ কাণ্ড আৰু এইবাৰ মানৱ সমাজক লজ্জানত কৰিলে কাকীৰ দেবেননাথে। ঘৰৰ কাষৰে এগৰাকী 10 বছৰীয়া কিশোৰীক অপকৰ্ম কৰি হত্যাৰ চেষ্টা কৰাৰ অভিযোগ দেবেননাথৰ বিৰুদ্ধে। আৰু কিশোৰীগৰাকীক সংকটজনক অৱস্থাত উদ্ধাৰ কৰে স্থানীয় লোকে আৰু ইতিমধ্যে কাকী আৰক্ষীয়ে আটক কৰিছে দেবেননাথক আৰু আৰম্ভ কৰিছে সমগ্ৰ ঘটনাৰ তদন্ত। ৰেপ কৰিছে, বলৎকাৰ কৰিছে, ভিতৰত লাংটা কৰি মানে গোটেই কাপোৰ কানি খোলা উলংগ হৈ আছে আৰু মাথাত ওঠত 2-3 ঘাপ আছে, আকৌ মাথাত আছে, ডিঙিত আছে, এই পিছাইডে আছে আৰু বুকু চুকু কাপোৰ কানি খোলা উলংগ। কোনে কৈছে? মণিকণ জেগাৰ নাম কি? লক্ষীপথা। কিমান বয়স হ'ব ছোৱালীজনী? ছোৱালীজনী 8 বছৰ। মানে শিৱৰাত্ৰি আছিল যে এই ছোৱালীজনী মানে কিবা ফুল বিচাৰি আছিলে, ফুল বিচাৰি কৰি লৈ চব এই মন্দিৰলৈ গ'ল। তাৰপিছত ঘৰত কোনো মানুহ নাই, আমাৰ ঘৰটো অলপ দূৰ। তাৰপিছত আৰু তেতিয়া মই গা ধুই আছোঁ, তেতিয়া শুনি আছোঁ হুলস্থুল, কাটিলে কাক কাটিলে আহি পাইছোঁ দেখোন। মইতো তালৈ চাবলৈ নগ'লোঁ, এইফালৰ পৰা বোলো কোন কৈছে মণিকণ। তাৰপৰা মই আগফালে আগবাঢ়ি গ'লোঁ, গৈ তাতো টঙিয়াতো অলপ মানুহ জনালোঁ। সেয়া মানুহ আগুচি ধৰি কৰি লৈ পেলাই লগে লগে পুলিচ থানা মাতিলোঁ, থানাত চঞ্জা দিলোঁ, দি পেলাই থানাই ইয়ালৈ লৈ আহিলে। আগত মানে ৰেপ কৰিছে হ'বলা এয়া ফুল বিচাৰি ছোৱালী ৰেপ কৰিছে ন? ৰেপ কৰি পেলাই তাৰপিছত গাড়ী ঘাট দিছে বোলে, ইয়াত এটা ঘাট দিছে, মাথাত এটা, মুখতো মাৰিছে ন।